আহিছোঁ আমি ওদালগুৰিৰ মাজবাট ব্লকৰ হাতৰখি লোকেল গ্ৰুপৰ বাইদেউ জ্যোতি মুছাহাৰী বাইদেউ সকলোকে হাত চাপৰিৰে বাইদেউহঁতক উৎসাহ যোগাবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয়তে ওদালগুৰি ব্লকৰ ৰূপালী লোকেল গ্ৰুপ গমা দেৱী বাইদেউ, ৰৌতা ব্লকৰ সোণালী মিহা মহিলা লোকেল গ্ৰুপৰ ৰীতা নাৰ্জাৰী বাইদেউ, ওদালগুৰিৰ ভেৰগাঁও ব্লকৰ দুগৰমখা গ্ৰুপ LG লোকেল গ্ৰুপ তাৰে অলকা বৰ্মন বাইদেউ, নগাঁও লাখোৱা বকুলি ৰয় বাইদেউ তৰালী লোকেল গ্ৰুপৰ, ৰহাৰ মীনা কুমাৰী দেৱী কপিলীপৰীয়া লোকেল গ্ৰুপৰ, বৰহমপুৰৰ মানসী ডেকা দিখৌ লোকেল গ্ৰুপৰ, অৱশেষত নগাঁৱৰ দলংঘাট ব্লকৰ মিনতী বৰদলৈ বাইদেউ অপৰাজিতা লোকেল গ্ৰুপ। এই প্ৰমাণপত্ৰত একোখনকৈ মুঠ 2খন ৰবি আৰু খাৰিফ ছিজনৰ বাবে 2খন প্ৰমাণপত্ৰ আছে, যাতে দুয়োটা সময়তে তেওঁলোকে খেতিসমূহ কৰিব পাৰে আৰু সেইসমূহ যে অৰ্গেনিক হয় জৈৱিক হয় তাৰে প্ৰমাণপত্ৰ এই চাৰ্টিফিকেটখনে দিয়ে। PGS গ্ৰীণ চাৰ্টিফিকেট এটা নতুন প্ৰয়াস অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ, গতিকে আমি ইয়াৰ পাছত অসমৰ প্ৰায়বোৰ ঠাইতে এই চাৰ্টিফিকেটৰ জৰিয়তে অৰ্গেনিকৰ কাম কৰিবলৈ সফল হ'ম বুলি আশা কৰিছোঁ। আপোনালোক